প্ৰিয় দৰ্শক অসম মটৰ কাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত মহেন্দ্ৰা থাৰ টপ মডেল গাড়ীখনৰ কমপ্লিট ডিটেইলছ আপোনালোকৰ আগত দেখাব বিচাৰিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ীখনৰ ফ্ৰণ্ট সাইডৰ পৰা আৰম্ভ কৰিছোঁ। আহক ইয়াত চাওক, ওপৰত চাওক, আপোনাৰ ইয়াত মহেন্দ্ৰা আপোনাৰ বেজিং দিয়া আছে, লিখা হোৱা দিয়া আছে। আৰু আপোনাৰ গ্ৰিলটো চাওক, গ্ৰিল আপোনাৰ ইয়াত এট্ৰেক্টিভ ডিজাইন ইউজ কৰা হৈছে, লগতে আপোনাৰ এয়াৰ কুলিঙো বহুত ভাল হয়। আৰু ইয়াত চাওক আপোনাৰ থৰ লিখা বেজিং দিয়া হৈছে। আৰু আপোনাৰ হেডলেম্প চাওক, হেডলেম্প আপোনাৰ ৰাউণ্ড হেডলেম্প ইয়াত দিয়া হৈছে, ইউজ কৰা হৈছে। আপোনাৰ এইটো ডিজাইনটো ভাল লগা হৈছে। আৰু লগতে আপোনাৰ ইণ্ডিকেটৰ দিয়া হৈছে। আৰু তলত চাওক, তলত আপোনাৰ ইয়াত ফগ লাইট ইউজ কৰা হৈছে, ফগ লাইট আপোনাৰ ইয়াত দিয়া হৈছে। আৰু সেফটি ৰিগাৰ্ডিঙৰ কাৰণে বাম্পাৰটো আপোনাৰ প্লাষ্টিক ইউজ কৰা হৈছে। আৰু চাওক গাড়ীখনৰ ফ্ৰণ্ট সাইড ভিউটো চাওক, আপোনাৰ ডিজাইনটো এটা ফেণ্টাষ্টিক ডিজাইন দিয়া হৈছে। আপোনাৰ দেখিলেই বহুত ভাল লাগে, গাড়ীখন এটা ষ্টাইলিং হয়, আপোনাৰ বহুতে ভাল লগা হয়। চাওক থাৰ গাড়ীখনৰ আপোনাৰ ছাইড প্ৰফাইলটো চাওঁ আহক। এখন চাওক আপোনাৰ বক্সি এলিমেণ্ট টাইপৰ ডিজাইন কৰিছে। আপুনি যেতিয়া গাড়ীখন ড্ৰাইভ কৰি যাব ৰাস্তাত, তো নোচোৱা মানুহ নহ'ব, সকলো মানুহে গাড়ীখন চাব, কাৰণ গাড়ীখনৰ ডিজাইনটোৱে বহুত ভাল লগা হয়। আহক আমি এতিয়া টায়াৰটো চাওঁ। ইয়াত আপোনাৰ 16 ইঞ্চ এলয় হুইলছ দিয়া হৈছে। আৰু টায়াৰ ছেকশ্যন হৈছে আপোনাৰ 235/70 দিয়া হৈছে। আৰু ওপৰত চাওক আপোনাৰ ইয়াত ইণ্ডিকেটৰ দিয়া হৈছে। আৰু ইয়াত থাৰ বেজিং দিয়া হৈছে। আৰু আপোনাৰ তলত চাওক, ইয়াত ফুট ষ্টেপ দিয়া হৈছে, আপুনি যেতিয়া গাড়ীখনত উঠিবৰ কাৰণে সুবিধা হয়, ফুট ষ্টেপ দিয়া হৈছে। আৰু ORBM আপোনাৰ ব্লেক কালাৰ দিছে। আৰু ORBMতো আপোনাৰ থাৰ বেজিং দিয়া হৈছে, ইয়াত চাওক আপোনাৰ। আৰু পিনে গাড়ীখনৰ এটা ড'ৰ হেণ্ডেল চাওঁ আহক। ড'ৰ হেণ্ডেল চাওক আপোনাৰ ছেইম কালাৰতে দিয়া হৈছে। মহেন্দ্ৰা থাৰ আপোনাৰ বেক চাইডৰ প্ৰফাইলটো চাওঁ আহক। ইয়াত চাওক বহুতে ভাল লগা হৈছে। ইয়াত আপোনাৰ স্পেয়াৰ টায়াৰ দিয়া হৈছে, আপোনাৰ 16 ইঞ্চৰ স্পেয়াৰ টায়াৰ আপোনাৰ বাহিৰতে দিয়া হৈছে। আৰু আপুনি বুট স্পেচ ইয়াত বেছি দিয়া হোৱা নাই। ইয়াত চাওক আপুনি এনেকৈ অ'পেন কৰিব লাগিব, আপুনি ইয়াতে অলপমান আপোনাৰ স্পেচ দিছে, আপুনি ইউজ কৰিব পাৰিব আপোনাৰ। আৰু এনেকৈ আপুনি ক্ল'জ কৰি থ'ব পাৰিব আপুনি। চাওক এনেকৈ আপুনি ক্ল'জ কৰি থ'ব পাৰিব। আৰু এয়া চাওক টেল লেম্প, আপোনাৰ টেল লেম্পত থাৰ বেজিং লিখা আছে। আৰু লগতে আপোনাৰ তলত চাওক ৰিফ্লেক্টৰ আপোনাৰ দিয়া হৈছে, দুটা ৰিফ্লেক্টৰ দিয়া হৈছে। আৰু পাৰ্কিং চেন্সৰো আপোনাৰ তলত দিয়া হৈছে। আৰু লগতে আপোনাৰ ইয়াত পাৰ্কিং কেমেৰাও প্ৰভাইড কৰা হৈছে, আপোনাৰ তলত দিয়া হৈছে পাৰ্কিং কেমেৰা। আৰু এয়া চাওক বেক চাইড প্ৰফাইলটো কমপ্লিট ভিউটো চাওক গাড়ীখনৰ। এতিয়া আমি গাড়ীখনৰ ৰিয়াৰ ছিটটো চাওঁ আহক। আপুনি ড্ৰাইভাৰ ছিটটো এনেকৈ ফ'ল্ড কৰি পেলাই ৰিয়াৰ ছিটত আপুনি যাব লাগিব। চাওক এনেকৈ আপুনি কমপ্লিট ফ'ল্ড কৰি ল'ব লাগিব। ফ'ল্ড কৰি আপুনি ৰিয়াৰ ছিটটোত আপুনি যাব লাগিব। এয়া চাওক আপোনাৰ ৰিয়াৰ ছিটটোত চাওক দুটা এডজাষ্টেবল হেডৰেষ্ট প্ৰভাইড কৰিছে। আৰু ইয়াৰ ছিটটোত আপোনাৰ দুজন মানুহ আৰামত জাৰ্ণি কৰিব পাৰিব। আৰু তিনিজন মানুহৰ কাৰণে স্পেচৰ অলপ প্ৰব্লেম হ'ব পাৰে। আৰু ইয়াত চাওক আপোনাক মিউজিক বক্স দিছে, আৰু টুইটাৰ ইয়াত দিয়া হৈছে, আপোনাৰ মিউজিক বক্স আৰু টুইটাৰ দিয়া হৈছে। আৰু লগতে আপোনাৰ ইয়াত চাওক হেণ্ডেল দিয়া হৈছে, আপুনি ইউজ কৰিব পাৰিব। ড্ৰাইভাৰ ছাইডৰ ড'ৰখন অ'পেন কৰোঁ আহক। এয়া চাওক ড'ৰখন, ইয়াত আপোনাৰ ওপৰত আপোনাৰ ইয়াত ড'ৰ হেণ্ডেল দিয়া হৈছে। আৰু ইয়াত চাওক আপুনি ORBM এডজাষ্ট কৰিব পাৰিব, ইয়াৰ পৰা আপুনি ORBM এডজাষ্ট কৰিব পাৰিব। আৰু ইয়াত চাওক থাৰ বেজিং দিয়া হৈছে আপোনাৰ। আৰু তলত আপোনাৰ ইয়াত ৱাটাৰ বটলৰ স্পেচ দিয়া হৈছে, আপুনি ইয়াত ৱাটাৰ বটল ইউজ কৰিব পাৰিব, থ'ব পাৰিব। আহক আমি ছিটটো চাওঁ, ড্ৰাইভাৰ ছিটটো। ইয়াত চাওক আপুনি হাইট এডজাষ্টমেণ্ট কৰিব পাৰিব, মেনুৱেলি আপুনি ছিটটো আপ এণ্ড ডাউন কৰিব পাৰিব। আৰু ইয়াৰ থ্ৰুদি আপুনি ড্ৰাইভাৰ ছিটটো আগলৈ পিছলৈ কৰিব পাৰিব। আৰু এয়া চাওক আপোনাৰ ড্ৰাইভাৰ ছিটটো আৰু ড্ৰাইভাৰ ছিটত দুটা হেডৰেষ্ট দিছে, এডজাষ্টেবল হেডৰেষ্ট দিছে। আহক এতিয়া আমি গাড়ীখনৰ ভিতৰত চাওঁ। এয়া চাওক আপোনাৰ ইয়াত আপোনাৰ পাৱাৰ ষ্টেৰিং দিয়া হৈছে। আৰু আপোনাৰ লেফ্ট ছাইডে আপোনাৰ ফোন কণ্ট্ৰল আৰু মিউজিক কণ্ট্ৰলৰ ছিষ্টেম দিছে। আৰু মাজত আপোনাৰ লগো দিয়া হৈছে, মহেন্দ্ৰা লগো দিয়া হৈছে। আৰু ৰাইট ছাইডে আপোনাৰ ইয়াৰ ক্ৰছ কণ্ট্ৰল দিয়া হৈছে। চাওক এয়া আপোনাৰ কমপ্লিট ভিউটো চাওক ষ্টেৰিঙৰ, আপোনাৰ পাৱাৰ ষ্টেৰিঙৰ। আৰু আপোনাৰ এইটো ছাইডে চাওক, লেফ্ট ছাইডে ওপৰত চাওক আপোনাৰ ইয়াত আপোনাৰ ৱাইপাৰ আপুনি কণ্ট্ৰল কৰিব পাৰিব। আৰু ৰাইট ছাইডে আপোনাৰ ইয়াত দিয়া হৈছে হেডলেম্প আৰু ইণ্ডিকেটৰ, আপুনি ইয়াত অপাৰেট কৰিব পাৰিব। গাড়ীখনৰ আপোনাৰ কি চাওক, ইয়াত আপোনাৰ ৰিম'ট কি দিয়া হৈছে, লক আনলকৰ ছিষ্টেম দিয়া হৈছে। আৰু এইটো ছাইডে আপোনাৰ মহেন্দ্ৰা লগো দিয়া হৈছে, লগো ডিজাইনটো ইয়াত দিয়া হৈছে।
ইয়াত চাওক আপোনাৰ ইয়াত হেডলাইটৰ এডজাষ্টমেণ্ট দিছে আপুনি হেডলাইট আপ এণ্ড ডাউন আৰু হেডলাইটৰ আপুনি এডজাষ্ট কৰি দিব পাৰে ইয়াত চাওক ইয়াত আপোনাৰ এচি ভেণ্ট দিছে ড্ৰাইভাৰ ছাইডত আপোনাৰ ইয়াত এচি ভেণ্ট দিয়া হৈছে আৰু এতিয়া আমি আহক গাড়ীখনৰ ইঞ্জিন ষ্টাৰ্ট কৰোঁ আহক এয়া চাওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ অন হৈ গৈছে এয়া চাওক ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ অন হৈছে আৰু ইয়াত চাওক থাৰ বেজিং আপোনাৰ দিয়া হৈছে আৰু আপোনাৰ লেফ্ট ছাইডে ইয়াত RPM মিটাৰ দিছে ৰাইট ছাইডে আপোনাৰ ইয়াত স্পীডোমিটাৰ দিয়া হৈছে আৰু মাজত আপোনাৰ মিডলত আপোনাৰ গাড়ীখনৰ ইনফৰমেশ্যন সিস্টেম দিছে মানে ড্ৰাইভিং ইনফৰমেশ্যন সিস্টেম ইয়াত আপোনাৰ মাজত দিয়া হৈছে এয়া চাওক আপোনাৰ ইয়াত চেণ্টাৰ কনসোল হয় ইয়াত আপোনাৰ 7 ইঞ্চ টাচ স্ক্ৰীন দিয়া হৈছে লগতে আপোনাৰ নেভিগেশ্যন সিস্টেম দিয়া হৈছে ব্লুটুথ কানেক্টিভিটি দিয়া হৈছে আৰু ইয়াত আপোনাৰ মিউজিক সিস্টেমত আপোনাৰ 4টা বক্স দিয়া হৈছে আৰু লগতে দুটা টুইটাৰ ইয়াত আপোনাৰ দিয়া হৈছে আৰু তলত চাওক ইয়াত বিভিন্ন ধৰণৰ সুইচ দিছে আপুনি ইয়াৰ সুইচ কন্ট্ৰোল কৰিব পাৰিব আৰু তলত চাওক ইয়াত আপোনাৰ এচি ভেন দিয়া হৈছে দুটা এচি ভেন দিয়া হৈছে আৰু ইয়াৰ তলত চাওক ইয়াত এচি ক্লাইমেট দিয়া হৈছে আপোনাৰ তলতে এচি ক্লাইমেট দিছে আৰু মাজত চাওক আপোনাৰ হাজাৰ লাইট সুইচ দিছে আৰু তলত অলপ স্পেচ আপোনাৰ ইয়াত দিয়া হৈছে আৰু ইয়াত তলত চাওক আপোনাৰ ইয়াত USB চাৰ্জাৰ দুটা দিয়া হৈছে মাজতে প্লাগ দিয়া হৈছে আৰু ইয়াত চাওক ইয়াত 12 ভোল্ট চাৰ্জাৰ আপোনাৰ ইয়াত দিয়া হৈছে আৰু এয়া চাওক আপোনাৰ গাড়ীখনৰ 4x4 শিফটিং সিস্টেম দিয়া হৈছে আৰু লগতে আপোনাৰ 6 স্পীড মেনুৱেল গিয়াৰ বক্স ইয়াত দিয়া হৈছে প্ৰভাইড কৰিছে আৰু ইয়াত তলত চাওক আপোনাৰ পাৱাৰ উইণ্ডো সুইচ দিছে গাড়ীখনৰ প্ৰথম ডোৰ দুখনৰ পাৱাৰ উইণ্ডো সুইচ দিছে আৰু দুটা কাপ হোল্ডাৰ ইয়াত প্ৰভাইড কৰিছে চাওক আৰু ইয়াত হেণ্ডব্ৰেক ইয়াত দিয়া হৈছে গ্লো বক্সটো চাওক এয়া চাওক আপোনাৰ বহুত সৰু দিছে গ্লো বক্সটো সাইজটো বহুতে সৰু হয় আৰু গাড়ীখন আপোনাৰ ডেস্কবৰ্ডটো চাওক ডেস্কবৰ্ডৰ আপোনাৰ হাৰ্ড প্লাষ্টিক ইউজ কৰা হৈছে ইয়াত আৰু কালাৰটো আপোনাৰ ইয়াত ব্লেক কালাৰ ইউজ কৰা হৈছে চাওক এয়া কো-ড্ৰাইভাৰ সাইডত চাওক ইয়াত আপোনাৰ চাওক ভেনিটি মিৰৰ প্ৰভাইড কৰিছে আৰু ড্ৰাইভাৰ সাইডত আপোনাৰ ইয়াত টিকেট হোল্ডাৰ দিয়া হৈছে মিৰৰ দিয়া নাই আৰু IRBM খন আপোনাৰ ডে নাইট হয় কিন্তু আপুনি মেনুৱেলি এডজাষ্টমেণ্ট কৰি ল'ব লাগিব থাৰ গাড়ীখনৰ আপোনাৰ কমপ্লিট ডেস্কবৰ্ড ভিউটো চাওক এখন আপোনাৰ SUV ফেন্টাস্টিক SUV গাড়ী হয় আৰু মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট আৰু শেয়াৰো কৰি দিব আৰু লগতে আপোনাৰ বেল আইকনটো দবাই দিব মহিন্দ্ৰা থাৰ গাড়ীখনৰ আপোনাৰ ডিজেল আৰু পেট্ৰল দুইটা ইঞ্জিনে প্ৰভাইড কৰিছে আৰু ইঞ্জিনৰ কমপ্লিট ডিটেইলছ আপোনাৰ স্ক্ৰিনত দিয়া আছে চাই ল'ব পাৰিব আৰু গাড়ীখনৰ আপোনাৰ 6 স্পীড মেনুৱেল এণ্ড অটোমেটিক ট্ৰান্সমিশ্যন দিয়া হৈছে আৰু গাড়ীখনৰ আপোনাৰ ফুয়েল টেংক কেপাচিটি 57 লিটাৰ্ছ গাড়ীখনৰ আপোনাৰ সেফটি ৰিগাৰ্ডিং ক'বলৈ গ'লে গ্লোবেল এনকেপত আউট অফ 5ৰ ভিতৰত 4 ষ্টাৰ পাইছে আৰু ইয়াত আপোনাৰ ডুৱেল এয়াৰবেগছ ABS উইথ ABD আইসোফিক্স ৰিভাৰ্ছ পাৰ্কিং কেমেৰা এণ্ড সেন্সৰ সিট বেল্ট ৰিমাইণ্ডাৰ সকলোখিনি সুবিধাই দিয়া হৈছে প্ৰিয় দৰ্শক মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে অসম মটৰ কাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট আৰু শেয়াৰো কৰি দিব আকৌ এটা নতুন ভিডিও লগ পোৱা আশাৰে আজিলৈ সামৰিলোঁ ধন্যবাদ